ৰাস্তাটো দিয়ক তিনিজন আৰু কোন আছে কোন নামি মই গাড়ীখন লৈ আহিব চিনেমা মেইন এক্টৰ নতুন ৰূপত পাইছোঁ লাখুটি লৈ পেলাই লাখুটিডাল আচলতে কাঞ্চনজংঘাৰ কাৰণে আনিছোঁ আৰু মোৰ এটা কেৰেক্টাৰ মোৰ নহয় বেলেগৰ পবিত্ৰ কেৰেক্টাৰ এটা মেইন অস্ত্ৰ হ'ব এইটো লাখুটিডাল আৰু থাইলেণ্ডত পালোঁ এনেকুৱা বেকাৰ লাখুটি বিচাৰি আছোঁ মই তাত পাই গ'লোঁ লৈ গুচি আহিলোঁ আৰু বেংককৰ পৰা আহিলোঁ প্ৰথমবাৰ বেংককত অসম এছ'চিয়েশ্যনে পাতিছে নৰ্থ ইষ্ট এছ'চিয়েশ্যন নাম দিছে প্ৰগ্ৰেম পাতিছে মই গ'লোঁ ইনগ্ৰেট কৰিবলৈ খুব ভাল লাগিল সকলোকে লগ পাই আৰু ইয়াৰ পৰাই সকলোকে পুনৰ মৰম জনাইছোঁ আৰু আমি এটা ভাল এটা ষ্টেপ এটা ল'লোঁ তাত মোৰ ইনিচিয়েটিভ যে গ্ল'বেল আছাম এছ'চিয়েশ্যন এটা হ'ব লাগে যিমানবিলাক অসমীয়া আছে বাহিৰত বিভিন্ন দেশত চবে নিজৰ নিজৰ এছ'চিয়েশ্যন খুলি খুলি আছে বেলেগ বেলেগ জেগাত কিন্তু চবৰে এটা প্লেটফৰ্ম লাগে যে একেলগে কাম কৰিবৰ কাৰণে নিজৰ ভাৱ বিনিময় কৰিবৰ কাৰণে চিন্তা কৰিবৰ কাৰণে ভাল কথা চিন্তা কৰিবৰ কাৰণে ভাল অসমৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে সেইকাৰণে গ্ল'বেল আছাম এছ'চিয়েশ্যন GAA গা এইটো আমি লঞ্চ কৰিছিলোঁ সেইদিনা বেংককত পৰহি আৰু তাৰ এতিয়া ৱেবছাইট চব ৰেডি কৰা হৈছে পেজ ৰেডি কৰা হৈছে চ' এতিয়া এক্টিভলি বাহিৰত যিখিনি অসমীয়া মানুহ থাকে সকলোৱে একেটা প্লেটফৰ্মত কথা পাতিব পাৰিব কাম কৰিব পাৰিব ইয়াৰ পৰা মই এতিয়া ডাইৰেক্ট তেজপুৰ মই কালি ৰাতিপুৱাৰ পৰা আকৌ কাঞ্চনজংঘা ষ্টাৰ্ট মোৰ এক্টৰ আছেই লগত মেইন এক্টৰ বিহু মঞ্চৰ কথা মই একেবাৰে চিন্তা কৰা নাই এতিয়া কাঞ্চনজংঘা প্ৰথমতে চিনেমা তাৰপিছত মই বিহুৰ আগতে চিনেমা শেষ কৰিব লাগিব